হাই ফ্ৰেণ্ড, আপোনালোকে চাই আছে জ্ঞানদীপ শৰ্মা ইউটিউব চেনেল। তো আজি এটা বেলেগ এটা জেগাত গৈ আছোঁ। তো জেগাটোত দেখাই আছোঁ বহুত এটা আচৰিত জেগা। তো আচৰিত এটা বস্তু দেখিব পাব। তো ব'লক দেৰিকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ভিডিঅ'টো শেষলৈকে চাই যাওক, এটা আচৰিত বস্তু দেখিবলৈ পাব আজি। ব'লক। গতিকে আহি পাইছোঁহি এতিয়া বস্তুটো কি জেগা। তো আচৰিত বস্তুটো কি আপোনালোকে চাই যাওক। তো দেখাই আছোঁ, পাইছোঁহি আৰু অকণমান আছে মাত্ৰ 200 মিটাৰমান। তো ব'লক চাই ল'ব বস্তুটো। পাইছোঁহি জেগাটোত আহি পাই গ'লে আপোনালোকে চাই আহক। তো আহি আছোঁ আমি এটা পুথিভঁৰাল, ৰাস্তা কিনাৰত এটা পুথিভঁৰাল বনাইছে। তো পুথিভঁৰালটো কি কথা আমি জানিব বিচাৰিছোঁ, আহক। গতিকে এইটো হৈছে এটা জোনাকী সাৰ্বজনীন পুথিভঁৰাল। তো গাঁৱৰ কেইজনমান যুৱকে মিলি এটা পুথিভঁৰাল বনাইছে। তো কেনেদৰে কি কৰিছে আমি দাদাসকলৰ পৰা জানিব বিচাৰোঁ। ইয়াত এজন দাদা আছে উপস্থিত। তো দাদাজনক আমি সুধোঁ, এইটো কেনেদৰে বনালে আপোনালোকে? এইটো মানে আগতে আইডিয়া এটা আছিল, অৰুণাচলত হৈছিলে। অৰুণাচলত চেল্ফ হেল্প লাইব্ৰেৰী বুলি আৰম্ভ হৈছিলে। তো তাৰ পৰা আইডিয়াটো আমি আনিলোঁ, অলপমান মডিফাইড কৰিলোঁ আৰু ইয়াত খুলিলোঁ। সেইটোৱে আৰু বেলেগ বিশেষ একো নাই। তো আহক আমি এইডোখৰলৈ আগবাঢ়িছোঁ। নিশ্চয় যাব পাৰে। তো ইয়াত আপোনালোকে কেনেকুৱা ধৰণৰ কিতাপ ৰাখিছে? ইয়াত আপুনি চাব পাৰে সকলো ধৰণৰ কিতাপ আছে। যদি আপুনি চাই উপন্যাস আছে, শিশু সাহিত্য আছে, যদি তললৈ চাই আলোচনী আছে। আৰু আমি এটা বস্তু আমি চাব পাৰে যে আমি যিকোনো এখন যদি কিতাপ চাই আমি ইয়াৰ ভিতৰত কিছুমান খামৰ ব্যৱস্থা কৰিছোঁ। হয়, যিটো নেকি আপুনি যদি পঢ়াৰ পিছত হেৰি কৰিব পাৰে, পঢ়াৰ পিছত যিখিনি মন্তব্য দিব বিচাৰে ইয়াত ভৰাই দিব পাৰে। আৰু প্ৰত্যেকখন কিতাপ অনুসৰি পেজৰ অনুসৰি আমি ইয়াত কিমান দিনত ঘূৰাই দিব লাগিব তাৰ বিষয়ে লিখি দিছোঁ। এটা বহুত সুন্দৰকৈ মানে এটা পৰিকল্পনা কৰি এইটো বনাইছে। ইয়াত আপুনি আহি কিতাপ পঢ়িব পাৰিব। ইয়াত ৰখি যদি ঘৰলৈ নিয়া কিছুমান আপোনাৰ নিয়ম আছে, নিয়ম কিন্তু আপুনি কিতাপখনতে লিখা আছে কিমান দিনত ঘূৰাই দিব লাগিব। যোনটো কিতাপৰ ভলিউম মানে তেনেকৈ বনাইছে ন। কিতাপৰ ভলিউমটো যিমান ডাঙৰ গতিকে সিমান দিনতে বনাইছে আৰু ঠিক ঠাক বনাইছে। গতিকে আৰু ইয়াত যোনটো হৈছে গাঁও আপোনাৰ গোসানীবাৰী, লখিমপুৰ জিলা নাওবৈচা সমষ্টি গোসানীবাৰী গাঁও। ইয়াত এইটো খুলিছিলে আপোনাৰ 2 তাৰিখে ন? হয়, 2 তাৰিখে খোলা। এইটো কোনোবা আহিছিলে নে? হয়, নিশ্চয়। আমাৰ নাওবৈচাৰ যাত্ৰীশ্ৰী গহীন বৰা তেওঁ আহিছিল, জয়ন্ত মহন্তদেৱ আহিছিল, তেওঁলোক আহিছিল আৰু তেওঁলোকে আহি এইটো উন্মোচন কৰিলে। তো আজি 4 তাৰিখ। আজি মই কথাটো গম পাই আহিলোঁ ভিডিঅ'টো বনাম বুলি। তো আপোনালোকে কেনেকুৱা পাইছে এটা কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো চাই আছে এটা লাইক কৰি দিয়ক। তো গতিকে আপোনালোক কেনেকুৱা পাইছে, মানে আপোনালোকক এনেকুৱা চিনাকি জেগাটো যদি আছে পুথিভঁৰাল তো জনাওক, আমি তালৈকেও যাম। গতিকে এইটোৱে। কেনেকুৱা লাগিলে ভিডিঅ'টো লাইক কৰি দিয়ক। চেনেল প্ৰথমবাৰ যায় তেনে চেনেল ছাবস্ক্ৰাইব কৰি বেল আইকনটি ক্লিক কৰি দিয়ক।